নমস্কাৰ আজি আকৌ ৰজনীগন্ধাৰ সেটৰ পৰা নতুন ভিডিঅ' লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ বহুত দিন ভিডিঅ' দিয়া হোৱা নাছিলে কিয়নো বিহুৰ বন্ধ গ'ল ইটো সিটো এই চেগতে আপোনালোক সকলোকে পলমকৈ হ'লেও ৰঙালী বিহুৰ শুভেচ্ছা যাচিছোঁ আহক ভিডিঅ'টোত কি দেখুৱাব পাৰোঁ আজিৰ দিনটোত কি শ্বুটিং কৰোঁ কি কৰোঁ অকণমান দেখুৱাবলৈ চেষ্টা কৰিম আকৌ শ্বুটিং কৰি আছোঁ প্ৰিন্সি ৰাহুলৰ ঘৰত মানে মোৰ দেউতা আৰু মাহীমাৰ ঘৰত এইটো জানেনে এইটো বেল গছ ইমান বেল লাগি আছে চাওক বহুত বেল লাগি আছে পাত দেখাই নাপায় চব বেলেই বেল এতিয়া আমি আউটডোৰ শ্বুটিং কৰিবলৈ যাম মধুস্মিতা বা গিয়ে ৰামিটো চাওক ইফালেও কেমেৰা ইফালেও কেমেৰা আপুনি ভাল হ'বনে নাই চিৰিয়েলত ইমান মৰম লগা ইমান ধুনীয়া ছোৱালীজনীক মই অনবৰতে কিমান গতিকে যদি তাইক মই দুটামানো ভাল কথা ক'বলৈ পাওঁ ভাল লাগিব ন দিয়া ঠিক আছে এতিয়া চাওঁ আমি চিৰিয়েলত কি হয় আশা ৰাখিছোঁ হয়নে ভাল হ'ব নাই সুধি থাকে আপুনি ভাল হ'ব নাই ন অনিন্দিতা চৌধুৰী ভাল হ'বনে নাই এতিয়া কি হয় সেইটোৰ কাৰণে চাই থাকিব লাগিব ৰজনীগন্ধাৰ পৰৱৰ্তী খণ্ডবোৰ এতিয়া আমি শ্বট দিব যাওঁ আউটডোৰ আছে আমাৰ বাহিৰত হ'ব বাট বেলেগ ধৰণৰ লোকেশ্যন বাঘ ওলাই নেকি নাই বাঘ নোলায় চাগে মহ বহুত মহ খাই শেষ কৰিব আজি মহে ভয় লাগিছে বহুত বেছি সত্তৰ মাজি কিমান মহে খাই হিচাপ নাই ঠিক হৈ লওক মধুস্মিতা বা কেমেৰাকেইটা এইকেইটা ৰেডি হৈ লওক তাৰপিছত যাওঁ নেকি সাংঘাতিক মহ ওপৰত কি মহ আজি দফলা দফল কৰিব ভৰি মোজা পিন্ধি লোৱা ভাল আছিলে হয়নে বহুত বেছি আছে ইয়াৰ পৰাই চাওক না কিমান দেখা পায় এইবিলাকতে আছে বহুত বহুত মহ ডাঙৰ ডাঙৰ মহ ভয় লাগে ন টেনশ্যন হৈছে মোৰ বেমাৰ হ'ব এতিয়া উপায় নাই তথাপিও আমি শ্বুটিং কৰিব লাগিব তেতিয়াহে ৰজনীগন্ধা চাব পাব লাগিয়ে আছিল থৈ দি হ'ব দে ৰখাই দিয়ক ধনী থকা জেগাৰ চিনটো শেষ হৈ গ'ল শেষ হৈ আহি আমি ৰেষ্ট লৈছোঁ এতিয়া ইমান মহে খালে জীৱনত ইমান মহে কেতিয়াও কামুৰি পোৱা নাছিলে ভৰি পুৰা ফুলি উঠিছে ৰঙা হৈ পাপ আছিলে আমাৰ
গোটেইকেইটাৰ কিবা পাপ আছিল প্ৰিন্সিয়ে কৈছে কিবা পাপ আছিল বোলে আমাৰ আগৰ জন্ম সেইকাৰণে আমাক ইমান মহে খালে আৰু এইটো আমাৰ ডিৰেক্টৰ কিৰণে আমাক বিৰাট কোন গ'ল এইটো খোৱালে মহৰ কামোৰ খুৱাই চিন এটা কৰালে যি মহৰ কামোৰ খাই চিন কৰিলোঁ ভৰি ৰঙা চিঙা পৰি গৈছে এইবোৰ দুখৰ কথা আৰু কেনেকুৱা ৰঙা পৰিছে সঁচাকৈ মোৰ এইখিনি খালে আছিলে তোমালোকক ইমান হোৱা নাই ন তোমালোকৰ জোতা আছে বাচি গ'ল এই ভৰিটো কামুৰিছে চবৰে ভৰিত কামুৰিছে এতিয়া ডেটল লগাইছোঁ আমি ভৰিত বিহু চলি আছিলে ইমান ধুনীয়া বিহু গাই আছিলা গ না গ এবাৰ গোৱাচোন একো নাই এখন মোৰ হাত নাচা ৰজনীগন্ধা পৰিয়ালৰ তৰফৰ পৰা পলমকৈ হ'লেও আপোনালোকক ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ আৰু চাই থাকিব ৰজনীগন্ধা সোমবাৰৰ পৰা শনিবাৰলৈ নিশা 8 বজাত ৰং চেনেলত সকলো অসমবাসী ৰাজ্যলৈ পলমকৈ হ'লেও বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু আমাৰ চিৰিয়েলখন সমাপ্ত হ'বলৈ গৈ আছে গতিকে আপোনালোকে আদৰি ল'ব আৰু মৰম দিব আৰু চাব কিন্তু চিৰিয়েলখন কষ্টৰে শ্বুটিং কৰিছোঁ সেই কষ্টখিনি যাতে সাৰ্থক হয় ধন্যবাদ